প্ৰকৃততে ৰাইজে কোৱা মতে তেখেতলোকে খৰি বিচাৰি গৈছিলে বোলে। সেই ইয়াতে যোৱাৰ সময়ত নদীৰ যিটো সোঁত আৰু নদীৰ যিটো কম আছিলে মানে আৰু সোঁতো কম আছিলে, সেই গতিকে ইয়াতে পাৰত থাকিলে আৰু অৱশেষত যেতিয়া নদীটো ডাঙৰ হৈ আহিলে, অহাৰ পিছত তেখেতলোকে আহিব নোৱাৰাত আমাক SDRF বাহিনীক ফোন কৰাত ততাতয়াকৈ আমাৰ টীম ঘটনাস্থলীকে ৰাওনা হওঁ আৰু লগে লগে আমাৰ উদ্ধাৰ কাৰ্য সম্পন্ন কৰোঁ আৰু 6জন শিশু অৰ্থাৎ 9ৰ পৰা 14 বছৰ বয়সৰ 6জন আৰু এজন 38 বছৰ বয়সৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। টোটেল আমি 7জন ৰেস্কিউ কৰিছোঁ। মানুহখিনি সিহঁতে কোৱা মতে চিমেণ্ট চাপৰি বুলি কৈছে। গাঁৱটো তিনিকুণীয়া বুলি কৈছে। হয়, তিনিকুণীয়া আৰু বেছি নামটো মই পিছত কৈ দিম বাৰু। সেইটো মই কিবা লিখা আছে মানে, মই অলপ কামত বিজি হৈ আছোঁ, তাৰপিছত মই আপোনাক জনাম।